মা কামাখ্যা মন্দিৰ ভাৰতৰ 51খন শক্তিপীঠৰ অন্যতম এখন শক্তিপীঠ। লোকবিশ্বাস মতে মা সতীয়ে স্বামী মহাদেৱৰ অৱজ্ঞা কৰি পিতৃ দক্ষ ৰজাৰ অনিমন্ত্ৰিত মহাযজ্ঞলৈ গৈছিল। কিন্তু অহংকাৰী দক্ষ ৰজাই সতী তথা মহাদেৱক অপমান কৰে আৰু এই অপমান সহ্য কৰিব নোৱাৰি মা সতীয়ে আত্মদাহ দিয়ে। যেতিয়া মহাদেৱে এই কথা গম পায়, মহাদেৱে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু সতীৰ মৃতদেহ কান্ধত লৈ তাণ্ডৱ নৃত্য কৰিবলৈ ধৰে। মহাদেৱৰ এই ক্ৰোধ শান্ত কৰিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ চক্ৰটোৰে মা সতীৰ মৃতদেহটো কাটি পেলাইছিল আৰু মা সতীৰ মৃতদেহৰ 108টা টুকুৰা 108টা ঠাইত পৰে আৰু এই 108টা ঠাইক শক্তিপীঠ বুলি জনা যায়। মা সতীৰ গুপ্তাংগ কামাখ্যা মন্দিৰত পৰা বুলি বিশ্বাস কৰা হয় আৰু প্ৰত্যেক বছৰে আহাৰ মাহত দেৱীৰ ৰক্তক্ষয় অৰ্থাৎ মেনষ্ট্ৰুৱেট হোৱা বুলি বিশ্বাস কৰা হয় আৰু 3 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। এই সময়ছোৱাতে অম্বুবাচী মেলা পতা হয় আৰু এই মেলালৈ সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ সাধু সন্যাসী তথা মাৰ দৰ্শন কৰিবলৈ এই শক্তিপীঠলৈ আগমন। কোৱা হয় যে এই সময়ছোৱাত মা কামাখ্যা মন্দিৰৰ গৰ্ভৰ লগত সংলগ্ন হৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ পৰে। ইয়াক দেৱীৰ মেনষ্ট্ৰুৱেশ্যনৰ ইংগিত বুলি ধৰা হয় আৰু মন্দিৰৰ গৰ্ভৰ পৰা ওলোৱা এই ৰঙা বস্ত্ৰ আৰু পানীসমূহ দেৱীৰ আশীৰ্বাদ স্বৰূপে বিতৰণ কৰা হয় আৰু ভক্তসকলক ইয়াক গ্ৰহণ। এইখিনিতে এটা প্ৰশ্ন হয়, য'ত দেৱীৰ মেনষ্ট্ৰুৱেশ্যন অৰ্থাৎ ৰক্তক্ষয়ক লৈ পূজা কৰা হয়, সেইখন অসম তথা ভাৰততে কিয় মহিলাৰ মেনষ্ট্ৰুৱেশ্যনক ঘৃণাৰ চকুৰে চোৱা হয়? এগৰাকী নাৰীৰ মেনষ্ট্ৰুৱেশ্যন হ'লে কিয় তেওঁক অপবিত্ৰ বা চোৱা বুলি ধৰা হয়? কিয় আজিও মেনষ্ট্ৰুৱেশ্যনত ব্যৱহাৰ হোৱা চেনিটেৰী নেপকিন কাগজেৰে মেৰিয়াই বা ক'লা পলিথিনত লুকুৱাই ঘিলনীয় বস্তুৰ দৰে দিয়া হয়? মদ, চাদা, চিগাৰেট সকলো খোলাকৈ বিক্ৰী কৰা হয়। যোনখন দেশত দেৱীৰ ৰক্তক্ষয়ক পূজা কৰা হয়, সেইখন দেশতে নাৰীৰ মেনষ্ট্ৰুৱেশ্যনক ঘিণ কৰা হয়। এনে ভ্ৰান্ত ধাৰণা লৈ আমি কেতিয়াবা আগবাঢ়িব পাৰিমনে? আহক আমি সকলোৱে সমাজৰ পৰা এই ঘৃণাবোৰ আঁতৰাই পঠাওঁ। Let's change our thoughts to change the world.